আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি পোৱানে চিনি। সঁচাই মানুহৰ জীৱনত পৰিৱৰ্তন খুবেই দৰকাৰী, কিন্তু কিছুমান পৰিৱৰ্তনে মানুহক কিন্তু খুলি খুলি খাই পেলায়। ক'ব খুজিছোঁ পাহৰণিৰ গৰ্ভত এটি সোণালী প্ৰেম কাহিনী। আশাবোৰ নিৰাশা হ'ল, সপোনবোৰো ভাঙি গ'ল। মানুহে কয় প্ৰেম হেনো আশাৰ প্ৰতীক, বাস্তৱত আমাৰ বাবে দেখোন এতিয়া দুৰ্যোগৰ প্ৰতীক। যেনে প্ৰেমক ধ্বংসৰ দিশে আগুৱাই নিলে আৰু আমি দুয়ো হাঁহি হাঁহি আঁতৰি আহিলোঁ। এয়াই আছিল চাগে নিৰাশাৰ বাস্তৱ ছবি। প্ৰথমে মই আছিলোঁ কাৰোবাৰ আটাইতকৈ প্ৰিয় ব্যক্তি, কিন্তু এতিয়া এজন অচিনাকিতকৈও কম নহয়।